ওই লিকি লিকিয়া বাহরাক 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 গালত কেনেকৈ হল কলা দাগ কলা দাগ কলা দাগ কোনোবাই চাগে চিকুটিলে নিজানত কলে পাই হাই ঐ বুকুখনি জ্বলি পুৰি যায় বুকুখনি জ্বলি পুৰি যায় ৱাও মাক চকলা আজি দেখোন তই পুৰা ফাটাই দিছ অ বে তই সঁচাকে ফাটাই দিছ হ'ব দে লিকি লিকিয়া বাহৰাক 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 গুড মৰ্নিং ছাৰ তই পাগল ছাগল হোৱা নাই তই কেনেবাকে ছাৰে অহাই নাই গুড মৰ্নিং মাৰিলিয়ে যে ঐ ৰ গৈছোং ৰ কোনে পাগল এতিয়া তই নিজে বিচাৰ কৰি ল খতম হ'বলেহে বাকী দে হ'ব গ'ল এইটো যোৱা কথা গুড মৰ্নিং ছাৰ গুড মৰ্নিং ছাৰ গুড মৰ্নিং ঐ ছাৰ আপুনি কওকচোন যদি আমাৰ এইটো স্কুল নহয় টিভি চেনেল নাইবা নিউজ চেনেল হোৱাহেঁতেন তেনেহ'লে আজিৰ তাৰিখত পোনপ্ৰথমে টপ লিষ্টত কোনটো নিউজ বাজিলেহেঁতেন আমি তেতিয়া বিচাৰ কৰিলোহেঁতেন টপ লিষ্টত কোনটো নিউজ বাজিলেহেঁতেন যেতিয়া আমাৰ এইটো নিউজ চেনেল হ'লহেঁতেন এতিয়া তোৰ মতে সেইটোৱে বাজিলহেঁতেন ছাৰ যিটো এতিয়া মই পঢ়িম দে সোনকালে পঢ় নগাঁৱৰ মৰিকলং আৰক্ষী চকীত কৰ্মৰত এছআই জোনমণি ৰাভা আৰু আমাৰ মাজত নাই নিশা প্ৰায় 1:30 বজাত জখলাবন্ধাত সংঘটিত হয় এটা ভয়ংকৰ পথ দুৰ্ঘটনা আৰু সেই পথ দুৰ্ঘটনাতে থিতাতে নিহত হয় এছআই জোনমণি ৰাভা হয় দুদিনমানৰ আগলৈকে সকলোৰে মুখে মুখে প্ৰচলিত আছিল জোনমণি ৰাভাৰ নাম আৰু হঠাৎ সংঘটিত হোৱা এনে এক ভয়ংকৰ দুৰ্ঘটনাই এতিয়া সমগ্ৰ অসমতে চাঞ্চল্যৰ সৃষ্টি কৰিছে কান্দিছে জোনমণি ৰাভাৰ পৰিয়াল আৰু অসমৰ ৰাইজ তই এইটো ঘটনাৰ কথা কৈছ হয় তক ৰাতিপুৱা মই নিউজ চাইছোং এনেকুৱা ঘটনা দেখিছোং মোৰতো বিশ্বাসো হোৱা নাছিলে প্ৰথমতে চাইছোং কি হ'ল বোলোং সঁচাকে দে বহুত দুখ লগা কথা আউনো ছাৰ মোৰতো বিশ্বাস হোৱা নাছিলে মই আকৌ বেলেগ এনে কোনোবা বুলিহে ভাবিছিলো হিচাপে সঁচাকে জোনমণি ৰাভা ৰাতি 1:30 বজাত জোনমণি ৰাভা মেডামে অকলে গাড়ী চলাই গৈ আছিল সিফালৰ পৰা কণ্টেইনাৰ ট্ৰাক এটা খুন্দা মাৰি দিছে ছাৰ কিবা পূৰ্ব পৰিকল্পিত প্লানিং নাছিলতো নে সঁচাকে পথ দুৰ্ঘটনা হৈছিল কি গ্যাৰেণ্টি আছে এয়া কৰো বুলি কৰা মাৰ্ডাৰো হ'ব পাৰে নাইবা পথ দুৰ্ঘটনাও হ'ব পাৰে আজিকালিতো এনেকুৱা ঘটনা প্ৰায় হৈয়ে থাকে গতিকে আমি সময়তহে গম পাম যে কি সঁচা কি মিছা যি কি নহওক তেখেতৰ এই সংঘটিত ঘটনা দুৰ্ঘটনাটো কিন্তু আমি বহুত বেয়া পাইছো বহুত দুখ লাগিছে হয় ছাৰ যি কি নহওক প্ৰথম ঘটনাটো গ'ল দ্বিতীয় কেছটো যদি আমি উল্লেখ কৰোঁ তেনেহ'লে আপুনি কোনটো বিচাৰ কৰিব প্ৰথম বাতৰিটো বা এইটো আছিলে দ্বিতীয়তে মই ধৰিব পৰা নাই শুনিব নেকি ছাৰ কিয় নুশুনিম হে শুনা হয় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলীনা ডেকা এইবাৰ অকণমান বেলেগ ধৰণে জনপ্ৰিয়তা লাভ কৰিছে নিজৰ সংগীতানুষ্ঠান সমাপ্ত কৰি ৰাস্তাৰ কাষৰ দোকানত পুৰি বনাই জনপ্ৰিয়তা লাভ কৰিছে মুখে মুখে প্ৰচলিত হৈছে দীপলীনা ডেকা মুঠতে যি কি নহওক ছাৰ কালি নে পৰহি দীপলীনা ডেকাই পুৰি বনাইছিলে মানে এনে আৰু জাষ্ট মন গৈছে কাৰণে বনাইছিলে তাকে লৈ কিছুমানে সমালোচনা কৰিছে কিছুমানে ভাল পাইছে আমি এনজয় কৰিলো আৰু খবৰটো শুনি সেইটো কথা ময়ো দেখিছো দে ফেচবুক নে কিহত দেখিছিলো দে বনাই থকা হ'ব দে ছেকেণ্ড নিউজটো গ'ল ভাল লাগিল 3 নম্বৰ নিউজ যদি আমি বজাবলৈ বিচাৰো তেতিয়াহ'লে কোনটো বাজিব ছাৰ 3 নম্বৰ নিউজলৈ আহি গ'ল মই উল্লেখ কৰিম নে কি চাই থাকিব লাগে কৰ বিগত 3-4 দিন ধৰি সামাজিক মাধ্যমত খলখনি তুলিছে খনিন হাজৰিকাৰ হুৰে হয় আপোনালোকে দেখিছে হয়তো খনিন হাজৰিকাৰ হুৰে খলখনিৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমত কণ্ঠশিল্পী জুবিন গাৰ্গে গোৱা আনে যোৱা বাটে নোযোৱা ছোৱালীজনী এই গীতটি সামাজিক মাধ্যমত পৰিৱেশন কৰি এতিয়া ভাইৰেল হৈ পৰিছে খনিন হাজৰিকা তই সেই যুৱকজনৰ কথা কৈছ যিটো অকণমান মানে মদ চক খাই লৈ গোৱা চিষ্টেমত যে গাইছিলে আনে যোৱা বাটে নোযোৱা ছোৱালীজনী পোৱানে চিনি কি ফেণ্টাষ্টিক গাইছে ন হয় ছাৰ নকলে হ'ব তামান ফাটাই দিছে সঁচাকে শুনি ভাল লাগিছে অসমৰ আৰু বহুত এনেকুৱা কণ্ঠশিল্পী আছে যিবিলাকতকৈ তেওঁ অকণমান বেলেগ ধৰণে ভালকৈ গাইছে ধুনীয়াকৈ গাইছে মানে কি কম বুজাই হয়তো বুজিছে ঠিক
কৈছ তই ইয়াৰ লগতে জোনবাই এনেকুৱা ধৰণৰ কেছেটৰ গানো বৰ ধুনীয়াকে গাইছে মানে স্যাৰ কবলৈ গলে বহুত সিংগাৰ 4 লাখ 5 লাখ 3 লাখ 2 লাখ দি বিহু মঞ্চত প্ৰগ্ৰাম কৰিবলৈ মাতে আৰু এনেকুৱা ধৰণৰ শিল্পীকো যদি প্ৰগ্ৰাম কৰিবলৈ মাতে সংগীত পৰিবেশন কৰিবলৈ মাতে তেনেহলে মই ভাবো স্যাৰ তেখেতে বেয়া প্ৰদৰ্শন নকৰিব মঞ্চ পুৰা ষ্টেজ পুৰা হিলাই দিব ফাটাই দিব তহঁতি ঠিক কৈছ নেক্সট বাৰ বিহু মঞ্চত তেখেতকো নিমন্ত্ৰণ এভাগ কৰিব লাগে হয় স্যাৰ আপুনি ঠিক কথা কৈছে জুবিনদা লাগি গৈছে তেখেতক যদিও বা তেখেতৰ সমান হ'ব নোৱাৰে তথাপি মানে ভাল লাগিছে কিবা এটা অকে দে নিউজ খতম হৈ গল এতিয়া কি কৰিবি সেইটো ক মোৰ ফালৰ পৰা স্যাৰ দুটা কৌতুক হ'ব ষ্টাৰ্ট মজা হ'ব তাৰ পাছতে হ'ব ক্লাছ ছুটি কেনে মজা ৱা দে আৰম্ভ কৰ কৌতুক প্ৰথমতে হাঁহি লৈছো দ্বিতীয়তে কম কৌতুক এখন স্কুল আছিল স্যাৰ ক্লাছ হৈ আছে উস্কা বাদ শিক্ষকজনে তিলক সুধিছে অ তিলক কচোন ক বোলে কোকা কোলাৰ বিপৰীত শব্দ কি আমি যে খাং কোকা কোলা সেইটো কোলা স্পাইট চিষ্টেম ঠাণ্ডা তাৰ কথা কৈছে হয় স্যাৰ কোৱাটোতো শিক্ষকে সেইটো বস্তুৰ কথাই কৈছে কিন্তু তিলকে এতিয়া উত্তৰ দিব কি ভাবি এটা অৰ্থ বিচাৰিলে কোকা কোলা কেছটো অলপ মিলি আছে উত্তৰ কি দিলে তাৰপিছত হয় স্যাৰ তিলকে উত্তৰ দিছে অ স্যাৰ কোকা কোলাৰ বিপৰীত শব্দটো হৈছে আইতা বগা হল কেনেকে বুজাই ক তিলৰ মতে স্যাৰ কোকা কোলা দুটা শব্দ সোমাই আছে কোকা আৰু কোলা কোকা মানে কোকা এটা কোকাৰ বিপৰীত আইতা আৰু কোলাৰ বিপৰীতটো বগাই হ'ব গতিকে কোকা কোলাৰ বিপৰীত হৈছে আইতা বগা কামা ই দেখোন বৰ বেলেগ ধৰণে ভাবি মেলি উত্তৰ দিলে কোকা কোলাৰ বিপৰীত শব্দ আইতা বগা কি কম আৰু কি কম মই এতিয়া কথা কয় জলদি ক उसका बाद তিলকে কৈছে অ কোকা মই নপলালে হ'ব মই নুলুকালে হ'ব পাৰিলে আপুনিহে লুকাওক কেছটো দেখোন মই বুজি পোৱা নাই আপুনি কেৱল বুজি পাব নালাগে নহয় স্যাৰ কোকাইও বুজি পোৱা নাছিল ঐ গাধ কি হ'ল মই কেনে লুকাব লাগে তহঁতৰ স্কুলৰ মাষ্টৰ আহিছে তইহে লুকাব লাগিব তিলকে কৈছে নহয় কোকা তুমিহে লুকুৱা কাৰণ মইহে তোমাৰ মৃত্যু হৈছে বুলি কৈ স্কুল দুদিন যোৱা নাছিলো গতিকে তুমি লুকুৱা কি মই আৰু কম কি মোৰ কবলৈ বাকী নাই আমুক তামুক তিলক কোকা শিক্ষক মাষ্টৰ খতম